Hello guys, মই আজি জলকীয়া আচাৰ বনাব ওলাইছোঁ। আমি আনি দিছিলোঁ বহুত গোন্ধ এটা ইমান ধুনীয়া চেণ্ট এটা মাৰিছে মানে বহুত জ্বলা হ'ব। এনেদৰে লৈ লৈছোঁ। এতিয়া আমি এইবিলাক ধুনীয়াকৈ ধুই ল'ম। এনেদৰে ভালকৈ আমি ধুই ল'লোঁ। এতিয়া আমি এইখিনি কাটি দিম। বহুত জ্বলা যিহেতু এনেদৰে ভয়ে লাগিছে কাটিবলৈও, তথাপি আচাৰ কাৰণে এইটো ডাঙৰে কৰি লওঁ অকণ। এইখিনি আমাৰ বি জলকীয়াখিনি কাটি ল'লোঁ। এইখিনি হৈছে আমাৰ বি জলকীয়া কাটি লৈছোঁ। এতিয়া আমি ৰ'দত ভালকৈ শুকাবলৈ দি দিম। আমি ৰ'দত থৈ দিছোঁ এনেদৰে। ৰ'দটো পাবলৈ কাৰণে অকণমান পানীটো শুকাব, সেইটো কাৰণে থৈ দিছোঁ। আমাৰ বি জলকীয়া আচাৰ কালি এনেকৈ কাটি পেলাই ৰ'দত দি দিছিলোঁ। এতিয়া আমি ইয়াত লৈছোঁ চিচাৰ সৰু শুকান বৈয়াম। এতিয়া আমি বি জলকীয়াখিনি চামুচেৰে ইয়াত ভৰাই লৈছোঁ এনেকৈ। আমি এইটো ৰ'দত দি দিছিলোঁ। এতিয়া আমি ইয়াত তেল অকণ দি দিম। এতিয়া আমি ইয়াত অকল সৰিয়হৰ কেঁচা তেলে দি দিম, গোন্ধটো ধুনীয়া হ'বলৈ কাৰণে। চেণ্টটো বহুত ধুনীয়া হয় কেঁচা তেলৰ। ইয়াত আমি আচাৰখিনি ডুব যোৱালৈকে দি দিম। এয়া হৈ গৈছে আমাৰ আচাৰ ৰেডি। এয়া হৈ গ'ল আমাৰ বি জলকীয়া আচাৰ। আৰু অকণ আনি পেলাই আমি শুকাই এনেদৰে ফুল কৰি ল'ম টেমাটো। এতিয়া আদাখিনি দি দিছোঁ। তেলটো অকণ ডুব যোৱালৈকে দি দিব। এয়া